Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. Left me with the pieces of forever that you broke. Hello family and welcome back to my channel. My dear apnaloge sai serious life and vlogs aru aji hol Diwali. To mor falu pora hokoloke wish you a very happy Diwali to everyone. আর বহুত বহুত শুভেচ্ছা থাকিল আজি দিৱালী মোৰ ফালৰ পৰা আৰু বহুত ধমাকা এনজয় কৰিব বহুত ভালদৰে কটক কিন্তু একদম সাৱধানে কাৰণ বম বস্তু একদম খতৰা বস্তু হয় তো একদম সাৱধানে ইউজ কৰিব যোনে যোনে ইউজ কৰে সো এটা একদম সাৱধানতাটো মানে মেইনটেইন কৰি চলিব সো আজি ব্লগটো একদম হেগলৈকে চাওক কাৰণ আজি আছে বহুত কিবা কিবি সকলোবোৰ ধমাকা ব্লগ হ'ব এটা চলিছে একদম সকলোবোৰ শ্বেয়াৰ কৰিম এতিয়া মই গৈ আছো বজাৰত মোৰ কেইটামান বস্তু আনিব লগা আছে মানে মই দিম ৰংগলী মই প্ৰতি বছৰ দিও কিন্তু ব্লগটো কৰা নাছিলো এইবাৰ ফাৰ্স্ট টাইম মোৰ দিৱালীৰ ব্লগ এটো হৈ আছে মই কৰা ফাৰ্স্ট মানে 1 ইয়াৰ হোৱা নাই যেহেতু মোৰ ব্লগ কৰা সো এটো ফাৰ্স্ট মানে দিৱালী দেখাম আজি সো মই ৰংগলী দিও সো ৰংগলীৰ কাৰণে আনিম কেইটামান বস্তু সো এইবোৰ আৰু আনিব লাগিব মোৰ ষ্টুডেন্টৰ কেইটামান বস্তু আনিব লগা আছে আজি আছে আমাৰ প্ৰগ্ৰাম মোৰো প্ৰগ্ৰাম আছে মোৰ ষ্টুডেন্টৰ প্ৰগ্ৰাম আছে সেইবোৰো দেখাম কেনেকুৱা কি সকলোবোৰ একদম স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক আৰু নতুনকৈ সকলক মোৰ চেনেললৈ বহুত বেছি ওয়েলকাম জনাই মোৰ আজি ব্লগটো ষ্টাৰ্ট কৰিম সব ব্লগ আৰু পিছে দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট চাওক এতিয়া আছো বজাৰত আৰু কেনেকুৱা ভিৰ দিৱালীৰ ভিৰ পুৰা একেবাৰে আৰু ঘৰত গৈ দেখাম কি কি লৈছো সকলোবোৰ এতিয়া চাওক ভিৰ Back camera দেখাই আছো Everything I touch turn cold. Need no introduction cause they know Britney Mo, I hit the lotto, my motto. Roll up gelato and throttle a couple models staccato who fucking brought up the bottles. I'm gone ham, this ain't even luck, all planned. Y'all know who the fucks I am. Burning bucks, smoke bands. Always been the MO since the start of this. And now I'm on a mission like I'm Artemis. Hey, we gon' turn the crib into a club like Hennessy and Buddha screaming thug life. Get it baby, you know I'm the plug right. But it's gonna be a long night. Yes, talk আমার বরপেটা রোডৰ মানে ইয়াতে সব বমৰ দোকানবিলাক বহে এই যে কালী পূজাৰ কাৰণে যিবোৰ লাগে একদম সকলোবোৰ পায় তাও কিমান দোকান আছে বহুত যাতে সববোৰ দোকান বহে আৰু ময়ো লম ইয়াৰে পৰা Yeah, never an average night. 2-4 hours up in the day, I gotta make it right. 18 of those, I'm in the cave, I gotta make some light, make it hype, even if ময়ো লৈছো এটা দোকানৰ পৰা কেইটামান আৰু কি কি লৈছো না লৈছো ঘৰত গৈ দেখাম আৰু এইটো আছে বৰপেটা ৰোড গৰু বজাৰত একদম মজাদাৰ বহে একদম সব বমৰ দোকান ইফালে চাও সকলোবোৰ সববিলাক ঘৰত গৈ দেখাও কি কি লৈছো মই সকলো তো মই আহিলো বজাৰৰ পৰা আৰু কি কি আনিলে চাও বহুত কিবা কিবি মোৰ এইকাৰণে 2-2.5 ঘণ্টা লাগি গ'ল বজাৰত এয়া আনিলো ষ্টুডেন্টৰ কাৰণে ফুলৰ মালা তাৰপিছত এয়া চুৰি ৰেড কালাৰৰ আৰু আনিলো চুৰ্ণি ৰেড কালাৰৰ দুটা তাৰপিছত মই কি কি বম আনিছো দেখাই আছো তাৰে আগতে দেখালো 5 কালাৰৰ আবিৰ আনিলো ৰংগলীৰ কাৰণে মানে ৰংগলীৰ হয় বৰ আৰু আনিছো মই কি কি চাও মই কিটকেট আনিছো তাৰপিছত কি কয় এইটো চাৰাবাতি যি কয় এইটো আনিছো চৰকি আনিছো কলাগাছ আনিছো মোষ্ট ফেভৰেট মোৰ পপ আনিছো আৰু এইটো নতুন চালো কিবা ৰচিৰ নিচিনা টান দিব লাগে টান দিলে বোলে ফাটি যায় এইটো এটা আনিলো সো মোৰ এইবোৰ ভাল লাগে আৰু মই চকলেট বম তাৰপিছত এই 28 ফট কেইবোৰ যে থাকে এইবোৰ মোৰ ভাল নালাগে সো এইবোৰ মই আনা নাই সেইকাৰণে তো এই বস্তুবোৰ আনিলো আৰু আনিছো ইয়া প্ৰদীপ দিয়াৰ কাৰণে তেল আৰু সলতা আনিছো আৰু প্ৰদীপ তো কেইদিনমান আগতে আনিছো প্ৰদীপ লাইট বহুত কিবা কিবি এতিয়া একদম গোলাপ ৰংগলী দিব লাগে তো ৰংগলী দিব গৈ তেতিয়া একদম লগ পাই আছো চাই থাকক তো মই মোৰ ৰংগলী থালি একেবাৰে সজাই লৈছো এনেকে লৈ যাম এতিয়া আৰু দিম গেটৰ ওচৰত সববিলাক আৰু একদম লাইট চাইট দিয়াৰ পিছতো দেখামে কেনেকুৱা লাগে মানে বাপৰে বাপ গেটটো দেখিছে খুলিব নোৱাৰো মানে এয়া চাই ঘৰৰ চাইটো মোৰ ৰংগলী দিয়া হৈ গ'ল একদম সোনকালতে দিলো ভালে হৈছে এইবাৰ সন্ধিয়া হৈ যোৱা নাই সোনকালতে এইবাৰ দিব পাৰিম প্ৰদীপ চদীপ গোটেই একদম সিম্পল কৰি দিছো তো ৰংগলী দিয়া একদম কমপ্লিট কিন্তু এতিয়া বলে 4টা মই এতিয়া ভাতো খোৱা নাই এতিয়া খাব লাগিব আৰু এতিয়া খাই অকমান ৰেষ্ট ল'ম তাৰপিছত আছে program 8টা বজাত তাৰে আগতে একদম দিয়া সিয়া গোটেই লগাম ক'ত কি একদম প্ৰদীপত লগাই দিম
হক লাইট লগাইছো হিবোৰ জ্বলাম একদম মজা সিনেমেটিক দিছে এটা কথা শান্তি নাই মানে ঘৰৰ ওচৰেদি গাড়ী যাবই আৰু ব্লগ কৰাৰ সময়তে মানে বেছি গাড়ী যায় তেনেকুৱা হয় যিয়ে নহওক মানে একদম চিনেমেটিক শ্বুটত দেখাম আপোনালোকক কেনেকুৱা কি লাগি আছে হয়তো আৰু কেনেকুৱা কি লাইট লগালো কেনেকুৱা কি সকলোবোৰ দেখাই আছো একদম লগ পাই আছো ফুল ৰেডি চিটি ঘৰ চাওক একদম সজাই পেলালো এটা ডেকোৰেশন কেনেকুৱা হল চাওকচোন একদম মজা লাগিছে নে নাই পুৰা একদম দিৱালী লাগি গ'ল আৰু আমাৰ ৰাস্তাৰ সকলোবোৰ ঘৰ দেখাই আছো ফলে হল আমার একদম পাড়ার ওচরে পাজরে থাকা দেউতা এয়া চাওক আমার রাস্তাটো এনেকুৱা লাগি আছে একদম সবৰে ঘৰ পুৰা একদম জিগজাগ মজা হ্যাপি দিৱালী কম্পিটিশন চলি আছে মানে মা আৰু দেউতাৰ মাজত কোনে আগতে ধৰাব পাৰে দেখিছে একেবাৰে কম্পিটিশন দেউতাটোৱে চাগে মাতে জ্বলি গ'ল দেখোন ৰেড কালাৰ দেউতাটো দিয়া 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 এ মজা দেউতাটোৰ বাৰী ৰ'ব চাও কেনেকুৱা জীৱন দিয়ে ভয়ে নকৰে দেখছে few minutes later. পূজা দেখাম সেইকাৰণে এতিয়া ওলাই আহিলো মোৰ ষ্টুডেণ্টৰ ডান্সৰ প্ৰগ্ৰাম শেষ চাই থাকক একদম মজা না ডেকোৰেশ্যনটো বহুত বেছি ভাল হৈছে না
আমাৰ বৰপেটা ৰোডৰ বহুত বেছি ফেমাছ জেগা হয় চৌধুৰী কমপ্লেক্স আৰু তাৰ ওচৰতে কিমান ধুনীয়া কৰি এটা পেণ্ডেল এইবাৰ বনাইছে বহুত বেছি ভাল লাগিছে চাওক তো এয়া চাওক মোৰতো বহুত বেছি ভাল লাগিছে আৰু একদম গল চল পুৰা ঢাকি আহিছো কাৰণ কালি আছে মোৰ গানৰ প্ৰগ্ৰাম সেইকাৰণে একদম সেফটি মাস্ক তাৰপিছত গল চল ঢাকি ওলাইছে চব ভাল লাগিছে ন তো এতিয়া আহিলো বৰপেটা ৰোডৰ কালিবাৰী দুৰ্গাবাৰী মানে দুৰ্গা পূজাতো আহিছিলো আৰু কালি পূজাতো আহিলো প্লিজ এটা লাইক কৰিব কমেন্ট কৰিব আৰু বহুত বেছি শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ এতিয়াই সাবস্ক্ৰাইব কৰি দিব একদম মজা মজা ধমাকাদাৰ আৰু ব্লগছৰ কাৰণে একদম আহি থাকিব তো প্লিজ এতিয়াই সাবস্ক্ৰাইব কৰি দিয়ক প্লিজ এতিয়াই কৰি দিয়ক সো আৰু হেই গলে সৰ ব্লগটো দেন থ্যাংক ইউ সো মাচ আৰু বহুত জলদি লগ পাম নেক্সট ব্লগত তেতিয়ালৈ সৰ ভালকে থাকিব